পৰিস্থিতিৰ দাগ হোৱাৰ বাবেই আমি পৰিস্থিতিক সহজে উপেক্ষা কৰিব নোৱাৰোঁ। সেয়েহে নিজে ভাল পৰিস্থিতিত থাকি বেয়া পৰিস্থিতিৰ মাজত জীৱন কটোৱা মানুহৰ দৃষ্টিভংগীক আপুনি নিন্দা কৰাটো উচিত কথা নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, জে ষ্টুডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰতিগৰাকী মানুহক তেখেতৰ নিজা দৃষ্টিকোণেৰে চাবলৈ চেষ্টা কৰক, দেখিব তেখেতৰ মন আপুনি জয় কৰিব পাৰিছে। আমাৰ নিজৰ স্বভাৱ, আমাৰ চৰিত্ৰ, দৃষ্টিভংগী পৰিৱৰ্তন কৰাটো ইমান সহজ কথা নহয়। তাৰ বাবে নিৰন্তৰ প্ৰয়াস আৰু সময়ৰ প্ৰয়োজন হয়। প্ৰত্যেকৰে জীৱনৰ সফলতা বা বিফলতা মানুহৰ লগত কৰা সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ লগত যদি আপুনি এটা ভাল সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে, তেন্তে জীৱন বাটত আপুনি প্ৰতি খোজতে উজুতি খাই ফুৰিব। আমাৰ প্ৰত্যেকৰে উন্নতিৰ প্ৰতিটো চিৰিত আনে বিভিন্ন ধৰণে সহায় কৰে। সেয়েহে সকলোৰে লগত বন্ধুত্বসুলভ সম্পৰ্ক এটা গঢ়ি তোলক। ইয়াক কৰিবলৈ যাওঁতে প্ৰত্যেককে তেখেতৰ দৃষ্টিভংগীৰে বিচাৰ কৰিব লাগিব। তেখেতৰ ব্যক্তিত্ব, আত্মসন্মান, স্বাভিমানক গুৰুত্ব সহকাৰে লৈ সন্মান জনাব লাগিব। এজন ব্যক্তিক লগ ধৰাৰ আগতে তেখেতৰ মানসিকতা সম্পৰ্কে জানি লওক। তেখেত প্ৰকৃততে কেনে প্ৰকৃতিৰ বুজ লওক, তেতিয়া দেখিব আপুনি সহজেই তেখেতক আপোন কৰি লৈছে। কোনো মানুহৰ লগত তৰ্ক নকৰিব। তৰ্কই একো সমাধান আনিব নোৱাৰে, বৰঞ্চ আপোনাৰ জীৱনৰ সুখহে কাঢ়ি নিব। সকলোৰে লগত এটা বন্ধুত্বপূৰ্ণ মধুৰ সম্পৰ্ক গঢ়ি তোলক। কোনো মানুহকে কেতিয়াও সমালোচনা নকৰিব, কিয়নো সমালোচনাই আমাৰ মাজত দূৰত্ব বঢ়াই তোলে। অহংকাৰ পৰিত্যাগ কৰি আনৰ সমস্যাক উপলব্ধি কৰাৰ চেষ্টা কৰক। আনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰক। এজন মানুহে যি পৰিস্থিতিত যেনেকুৱা আচৰণ কৰে, আপুনিও কিন্তু প্ৰায় তেনে আচৰণেই কৰিব। সেয়েহে কাকো কোনো কথাৰ বাবে সমালোচনা কৰিবলৈ নাযাব। সকলোকে তেওঁৰ অৱস্থাৰ পৰা বিচাৰ কৰিব। প্ৰত্যেককে তেখেতৰ দৃষ্টিকোণৰ পৰা চোৱাৰ চেষ্টা কৰিব। দেখিব আপুনি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিছে। আপোনাৰ প্ৰতিটো সুখ দুখৰ সময়ত সকলো আপোনাৰ কাষত আছে। ক্ৰমান্বয়ে আপুনি এটা দুখ শূন্য সুখী জীৱন এটা লাভ কৰিছে। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিব।